Nijangkar bianglong ahawarnon anta langke thepen ajok muni tatum kisung pensi donang bomlang. Lapen marat mareng atum sitami kicumu wepen ajok marat mareng atum sitami kisung ke dopon nang. Nijangkar bianglong non puanta arvi kejang ki ham hipin pen ajok langke the kisung pensi kisung cecak nang bomlang. Lapen langke the parpik ajok han lokrok mini stadium anta langke the kang lumpon lason thak thak si hojai langka ahawar malom anta langke the ing lumpon etangnu. Lasila puson arvi kejang ing tonte bomlang pulotang te Nijangkar bianglong aratatum laan sosesi kisung parpik je angringdo. Phuloni pen oroning tikathar Karbianglong News. আপোনাৰ নাম? জন। এইটো কি সমষ্টি পৰে? এইটো কিবা বিথং সমষ্টি পৰে। তেনেহ'লে আমি দেখিবলৈ পাইছিলোঁ যোৱাকালিৰ পৰা বানপানী হৈ আছে আপোনাৰ ইয়াত বিথং সমষ্টিত। বানপানীৰ ফলত আপোনালোকে চৰকাৰৰ পৰা কিবা সুবিধা পাইছেনে? নাই পোৱা নাই, এতিয়ালৈকে পোৱা নাই। তেনেহ'লে আপোনাৰ ঘৰটো পানী পাইছেনে? নে পাইছে। এইটো আপোনাৰ ঘৰ। ৰাতি আপোনালোকে খোৱা বোৱা ৰন্ধা বঢ়া একো নাই, আজি এতিয়ালৈকে নাই। ৰাতি ক'ত থাকে আপোনালোকে? ৰাতি ৰাস্তাতে থাকিছে। চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই বৰ্তমানলৈকে। ৰাতি আপোনালোকে ইয়াতে থাকে। এতিয়া আপোনালোকে এতিয়া ৰন্ধা বঢ়া কেনেকৈ কৰিব? ৰন্ধা বঢ়া মানে দিনটো এনেকৈ থাকিছে লঘোণত। ঠিক আছে। নহ'লে এই বানপানীটো কেতিয়াৰ পৰা হৈছিলে? যোৱাকালিৰ পৰা হৈছে। এইবছৰ বানপানীত কেইবাৰ হৈছিলে? দুইবাৰ আজিলৈ। দুবাৰ হৈছে। আগতকৈ এতিয়া বাঢ়িছে নে আগতকৈ এতিয়া কমিছে? এতিয়াহে বাঢ়িছে। তেতিয়াহ'লে যোৱাকালিৰ পৰা বানপানী হৈ থকাৰ ফলত বৰ্তমান কমিছে নে বাঢ়ি আছে? এতিয়া হয়, অকণমান কমা নিচিনা দিছে। অলপ কমিছে বুলি কৈছে। চাং হাতী খেদা চাং, এফালে হাতীৰ উপদ্ৰৱ, আনফালে বানপানীৰ তাণ্ডৱ। নেতা মন্ত্ৰী নিৰ্বাচন আহিলেহে এইবিলাক অঞ্চলত ভিৰ কৰে, কিন্তু যেতিয়া মানুহৰ দুৰ্যোগ ঘটে তেতিয়া কোনো এজনো নাহে। এইপিনে সকলো গাঁতত সোমাই থাকে। এইটো হ'ল কপিলেশ্বৰ নাথ প্ৰাথমিক বিদ্যালয়। স্কুল লগতে পানীৰ টাংকিলৈকে সম্পূৰ্ণ পানীৰ তলত। ইয়াৰ পিছপিনে আছে
বানপানীৰ বিষয়ে মানে যোৱাকালি ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত বানপানী হ'ব ধৰিছে। হয় তাৰপিছত গধূলি আমাৰ প্ৰায় 3 বাজিমানটো আৰু মোৰ ঘৰটো সোমাই গ'ল আৰু তাৰপিছত আজি 2 দিন ধৰি বানপানীৰ মাজতে আছোঁ। তথাপিও এতিয়ালৈকে বৰ্তমান চৰকাৰৰ ফালৰ পৰা কোনো সা সুবিধা দিয়া হোৱা নাই। তাৰ আজিৰ গধূলিলৈকে কি হয় নাজানো, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে এইটো খাবলৈ কিবা ৰিলিফ ফাণ্ড তেনেকুৱা দিয়া হোৱা নাই। তেনেকুৱা ৰিলিফ ফাণ্ড কোনো দিয়া হোৱা নাই। আপুনি এইটো সমষ্টি কি পৰে? ৰংখাং সমষ্টি কৰে মোৰটো, ইপাৰে ৰংখাং ইপাৰে বিথুম। এইফালে ৰংখাং এইফালে বিথুম। আমি দেখিবলৈ পোৱা মতে আপোনালোকে ইয়াতে পালং আৰু এনেকুৱা তম্বুক বনাই আপোনালোকে ৰাতি ইয়াতে থাকে নেকি? আপোনালোকে ৰাতি ইয়াতে থাকিছোঁ। যোৱাকালি ৰাতিটো ইয়াতে কটোৱা আৰু আজিতো থাকিবই লাগিব। হয়তো আজি আৰু কালি এতিয়া কেইদিনৰ পিছত পানী শুকায়। ৰন্ধা বঢ়া খোৱা বোৱা ৰন্ধা বঢ়া ক্ষেত্ৰতহে প্ৰব্লেমটো বেছি হৈছেগৈ। হয় এতিয়া আমাৰ গেছো শেষ হৈছে, গতিকে এতিয়া খৰিও ক'ত পাম? এতিয়া খৰিওতো গোটেই ভিজি যোৱা। খৰি নথকানো আছে, কিন্তু গোটেইখিনি ভিজিলে। লগতে আৰু ৰেচন পাতিৰো কথা আছে। শাক চব্জিটো দূৰৰে কথা, অন্ততঃ ভাতখিনিতো পাব লাগিব না। ঠিক সেয়ে বৰ্তমানলৈকে চৰকাৰৰ অনুৰোধ কৰিছোঁ আৰু যাতে বানপীড়িত অঞ্চলবিলাকত যাতে ৰিলিফ ফাণ্ডটো দিয়ে যায়। আৰু মোৰ ঘৰৰ পুখুৰীত গোটেই মাছখিনি গ'ল, আৰু ঘৰৰ ধানখিনি আধা ওলাব পাৰিলোঁ, আধা ওলাব পৰা হোৱা নাই। ঠিক আছে, ধন্যবাদ থাকিল আপোনাৰ সমস্যাৰ সন্মুখীন আপোনাৰ সমস্যাতে বহলাই কোৱাৰ কাৰণে।